গাইজ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ আজি মানে কি হয় এখন অধিৱেশন আছে, মানে কি হয় ধনীপাৰা বুলি কয় কুলচিৰ আগত। তো তাত আমি যাম, তো তাত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ মানে তাত কেনেকুৱা মানে কি কৰিছে মানে সেইবিলাক গোটেইখিনি দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক, বহুত ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰিব। আৰু মানে কি হয় গাইজ মানে আজি মোৰ লগত চৌধুৰী নাই, মানে চৌধুৰী বায়েকৰ কিবা অসুখ হৈছে, তো মানে সি মেডিকেলত আছে এতিয়া। তো আজি ভিডিঅ'টো ময়ে আপোনালোকক দেখুৱাই আছোঁ, তো আপোনালোকে চাই গাইজ আজি মানে এইখিনি দেখুৱালোঁ আৰু এনেকৈ চাই থাকক, তো গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক, ঠিক আছে। মানে যিহেতু মানে এইটো হৈছে মানে দুইদিনীয়া কাৰ্যসূচী, তো আজিখিনি দেখুৱাব হ'লে আৰু অহাকালি বাকী আছে, তো লগ পাই আছোঁ। The next day.
তামোল বাবা তামোল খাবি গাইজ মানে কি আমি ভাত চাত খাই লৈ পূৰা আহিলোঁ মানে গাহৰি মাংসটো খুৱাইছে বহুত ধুনীয়া হৈছে একদম সদ লাগছে একদম বঢ়িয়া টেষ্টিকৈ বনাইছে আৰু নেক্সট মানে কি হয় এই গাহৰি মাংস খোৱা নাই হা মই খালে গাহৰি মাংস খোৱা নাই মই মাছ খাইছোঁ নেক্সট মানে কি হয় এইটো ফালে আৰু প্ৰগ্ৰেম চলি আছে মানে কি প্ৰগ্ৰেম শেষে হোৱা নাই মিটিং মানে বহুতখিনি ভাষণ দিল ভাবছিলোঁ মানে কেইটামান মানে ডেন্স চেন্স চাই যাবে নেকি কিন্তু মানে ভাষণ শেষে হোৱা নাই এতিয়ালৈকে তো ৰাতি আমি কি হয় মেৰি চাম এই ৰূপাংকিতা অলংকিতা আহিব আৰু মানে দুটামান মানে 5টামান গায়ক আহিব আৰু পূৰা এনজয় কৰিম চাই থাকক ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ মানে এতিয়া মানে ভাষণ চাখন পূৰা শেষ হ'ল এতিয়া তো যিহেতু মানে আজি অনন্যা কাশ্যপ আহিছে তো তেওঁ এতিয়া মানে নাচিব আৰু দুই এষাৰ মানে কিবা কিবি ক'ব আৰু দেখুৱাই আছোঁ চাই থাকক এইখিনি অঞ্চল আচলতে মোৰ খুব আপোন যিহেতু মাহটোত আচলতে 15 দিন 20 দিন এই অঞ্চলটোলৈ অহা হয়েই শ্বুটিঙত চান্দুগিৰি বিশেষকৈ কেনেকুৱা লাগছি সাংস্কৃতিক বহুত ভাল লাগছি না জগত মই ভালকে নাজানো বহুত ধুনীয়া লাগিছে তো মানে তাৰ ভিতৰত কি কৰিছে সেইটো মানে সুধিলেও বহুত ধুনীয়াকৈ তো চাই থাকক আৰু খুৰা এইটো ঘৰত কি কৰিছে তাৰমানে যিবিলাক নিমন্ত্ৰিত অতিথি নিমন্ত্ৰণ কৰা হৈছে ইয়াত অহাৰ পিছত এনে দেখা পাব নে ভিতৰত গৈ পেলাই অঁ ঠিক আছে মানে গাইজ ইয়াতে মানে কেনেকুৱা হয় মানে যিবিলাক মানে বিশিষ্ট অতিথি মানে কি হয় দূৰৰ পৰা আহে ন কিছুমান মানে সেইবিলাক মানে ইয়াতে মানে বহুত ধুনীয়া কি হয় বহিব দিয়া হয় আৰু তো বহুত ধুনীয়াকৈ বনাইছে ইয়াতে তো আপোনাক দেখুৱাই দিছোঁ আজি আমি আহিছোঁ ইয়াতে সঁচাই খুব বেছি ভাল লাগিছে আপোনালোকে ইমান প্ৰথমৰ পৰা আমাক মৰম দিছে গাড়ী নামাৰ পৰা আপোনালোকে মৰম দিছে আৰু আমি যেতিয়া প্ৰথমে ষ্টেজত আহিলোঁ তাৰপিছত আমাৰ যিটো চিঞৰ সঁচাকৈ খুব বেছি ভাল লাগিছে এটা জুৰি পুনৰ পৰা এটা চিঞৰ লাগে তো গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো এইখিনিয়ে আছিল মানে আজিৰ প্ৰগ্ৰেমটো তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্টখিনি কৰি দিব অ'কে তো গাইজ বাই বাই জয় অসম গুড নাইট